চাওক গৈ আছোঁ আমি আজি এটা প্লেনিং কৰিছোঁ পাহাৰত যাম বুলি আমি তিনিজন আৰু এজন মেম্বাৰ আছিলে বাট সেইজন অহা নাই কিবা এটা টেকনিকেল ইছ্যু বুজিছে নহয় এতিয়া গৈ আছোঁ এনেকৈ গৈ আছোঁ আৰু এইটো ৰাস্তাটো হয় এইটো আমাৰ পাহাৰৰ ফালে যোৱা গৈ আছোঁ আগলৈ চাই থাকক এনেকৈ দেখাম মই চাই থকা এইটো চাওক উঠি আছোঁ ভালকৈ চাই আছে এনেকৈ চাওক গৈ আছোঁ এনেকৈ উঠি কিনে জেগাটো ধুনীয়া হাই দেখো চৰি মোৰ হিন্দী ওলাই গৈছিলে বাট মই হিন্দীত নহয় মোৰ ব্লগ হ'ল কি অসমীয়াত চ' চাওক এনেকৈ লোকেল আছে চাই থাকক এনেকৈ চাৰিবোৰ উঠি আছোঁ ষ্টেপ বাই ষ্টেপ কষ্ট লাগিছে যিহেতু মোৰ বহুত বছৰ হ'ল আহা পাহাৰত চাই থাকক এনেকৈ চাওক কেনেকুৱা লাগিছে मेरा डिस्क्रिप्शन का लिंक भी दे देना साथ में मैं दी दिम अपना मोर फ्रेंडर ब्लॉग चैनल लिंक तो तलत दी दिम चाई थकिब एनेके चाक भिउटो कि धुनिया भागरी गई एतिया गई आसो देखाम एनेके आगले गई ऊपरলৈকে আহি গৈছোঁ চাই আছে অৱস্থা কি হৈ গৈছে খিনাইছোঁ বহুত আগতে বহুত খিনাইছোঁ চাই আছে এয়া আৰু আছে যাবৰ কাৰণে এইফালে যাই থাকিম তাক পানী খাওঁ অলপ অৱস্থা নাই চবৰে এনেকৈ আহি আগলৈকে দেখাম এইটো দেখিছে কি ধুনীয়া ভিউ দিছ ইজ কল্ড নেচাৰ ভিউ কি ধুনীয়া এইটো চাওক নামঘৰ আমাৰ নিজা পাৰ্কৰ কি ধুনীয়া প্লেচ নামঘৰ দেখিব পাৰিছে চাওক গাঁও মাতা এইটো মন্দিৰ এজন চাওক মুছাকৰাজ আৰু এইটো হ'ল পাহাৰ ফাইনেলি আহি পাই গৈছোঁ আৰু অলপমান দেখিছে কি ধুনীয়া ভিউ সেইটো চাওক পাহাৰৰ ওপৰত মানে নেচাৰেল কাপোৰ শুকোৱা জেগা সেইটো চাই ল'ব পাৰে গোটেই কাপোৰ দেখিছেই আপোনালোকে एक सुंदर सा नेचुरल व्यू देख सकते हैं आप लोग सॉरी डे गाइस हिंदी तो गल मैंने मोर फ्रेंड हिंदी बनाया था तो मुझे मैंने ओलाई गल देखा मैंने क्या अपना मजा लगे क्या करेंगे भाई पानी का नहाऊंगा नहाने का जो प्लेस है वो हम आगे दिखाएंगे मैं आपको मैं हिंदी ओलाई गल बेয়া नापाব गाइस मैं आपको हिंदी ओलाई गल এনেকৈ আৰু মানে এইটো আহি গ'লোঁ সেইটো দেখিছে কি ধুনীয়া মানুহবোৰে সকলোবোৰ মানে ইয়াত পাহাৰৰ পৰা খৰি কাটি কাটি লৈ যায় চাই আছোতো এনেকৈ জংঘল হয় ধুনীয়া দেখিছে আমাৰ এজন ফ্ৰেণ্ডে নিজৰ টেনশ্যন দূৰ কৰিবৰ কাৰণে আৰু এজনৰ মানে বেগত লগাই দিছে আমি আৰু কিছুমান বস্তু কৰিম যেনেকৈ খোৱা আইটেম আনিছোঁ বহুত কিবা কিবি আনিছোঁ বটলটো পৰি গ'ল এতিয়া মই বটলটো মই নিজৰ হাতত লৈ ল'ম একো নাই ন কৰিব লাগিব অলপমান কষ্ট সেনেকৈ গৈ আছোঁ আৰু মানে বহুত ভাগৰ লাগিছেতো হয় মানে হাঁফানি বেমাৰৰ মানুহবোৰ যে হয় সেনেকৈ হেঁফিয়াই আছোঁ মানে বুজি নাই দেখাই আছোঁ এনেকৈ বাৰু দেখাই দিম আগলৈকেও কামনা কৰিব খালি চেদিন ওলাই আৰু মানে দেই সেইটো চাই আছে আমাৰ পাহাৰত মাজাৰো আছে মুছলিম ধৰ্মত মাজাৰটোতো আপোনালোকে জানে বাৰু বহুত ইম্পৰ্টেণ্ট চ' সেইটোৱে সেনেকুৱাই আৰু সেইটো চাওক
এনেকৈ গৈ আছোঁ। এটা সময়ত যেতিয়া আমি সৰু থাকোঁতে আহিছিলোঁ ইয়াত আপোনাৰ গছ বহুত আছিলে, বাট এতিয়া সেই গোটেই গছবোৰ কাটি কাটি নোহোৱা কৰিলে, তহিলং বনাই পেলাইছে ইয়াৰ স্থানীয় বাসীবিলাকে। দেখি আছে ফিল্ডৰ নিচিনাই বনাই পেলাইছে গোটেই কাটি কাটি। সেইকাৰণে কি ক'মনো, দুখিত। চাই থাকক, আগলৈকে দেখুৱাম। এইটো চাওক কি ধুনীয়া জেগা, দেখি আছে। আমি এই জেগাটো যাম, হাতী চাতী বহুত আহেতো, আপোনাক এনেকৈ দেখাই দি আছোঁ যিমানখিনি পাৰোঁ। চাই থাকিব এনেকৈ, এয়া গ্ৰীণ ঝাণ্ডা লগাই ৰাখিছে, বাছ বাকীখিনি এনেকৈ চাই থাকিব। এই এনেকৈ গৈ আছোঁ। চাওক গাইজ, এইটো দেখি আছে আপোনালোকে, মানুহ আছে তাত কিমান। বহুত ধুনীয়া জেগা হয়, নেচাৰেল, বহুত মানে বহুত ধুনীয়া পাৰফেক্ট জেগা। সেইজন চাওক মোৰ ফ্ৰেণ্ডজন, মজা ধুনীয়া চাই আছে। এনেকৈও দেখাই থাকিম, বাকী চাই থাকক। সেইটো চাওক, গৈ আছোঁ আৰু। ৱাটাৰপ্ৰুফ মোবাইল নহয় যিহেতু, সেইটো কাৰণে, নহ'লে আপোনাক আৰু ভালকৈ দেখালোঁ হয়, বাট হ'ব। এনেকৈ গৈ আছোঁ, চাগে দেখি আছে কি ধুনীয়া প্লেচ, কি ধুনীয়া জেগা। ইয়াত এনেকৈ থলোঁ, এতিয়া এইখিনিতে দেখিছে ধুনীয়াকৈ ডুবি থাকিম মানে। একদম ওপৰতো চোৱা তুমি, অঁ তাতেই আছে। অঁ অঁ যি পাওঁ ধৰ, অঁ গামোচা দিয়ে ধৰ। অঁ এই চাওক, এতিয়া আমি মাছ ধৰিম, মই আপোনাক দেখুৱাম বাৰু, চাই থাকক। এইটো চাওক হাতীৰ পটি, মানে অসমীয়াত ক'বলৈ গ'লে হাতীৰ গু, দেখিছে। ফাইনেলি গাইজ মাছ পুৰি আছোঁ, বাকী আৰু চাওঁ কেনেকুৱা হয়। পুৰি কেনেতো খাম বুলি ভাবিছোঁ। মাছবোৰ বেছি মাছ ধৰা নাই বাৰু, 100 গ্ৰামমান ধৰি লওক, এনেকৈ ধৰিছোঁ। ধৰি কিনে আপোনাক দেখাম এতিয়া। অলমষ্ট হৈ গৈছে, চাওক কি ধুনীয়া লাগিছে। এইয়া এতিয়া আমি মানে অ'পেন কৰি আছোঁ, চাই থাকক, নিশ্চয় ভালে লাগিব। ধৰি কেনেতো আৰু গম পাইছোঁ যে কমপ্লিটলি মতলব মানে বইল হৈ গৈছে। চাওঁ এতিয়া বাৰু খুলি কেনে, খুলিলে গম পাম কেনেকুৱা হৈছে নাই হোৱা। বাকী আৰু দেখাত কেনেকুৱা লাগিছে নাই লগা সেইটো আপুনি জনাব। চাওক আপোনাৰ কমেণ্টত জনাবচোন বাৰু কেনেকুৱা লাগিছে, দেখাত ভাল লাগিছে নে নাই। চেষ্টা কৰিছোঁ বাৰু পুৰিবৰ কাৰণে, অলমষ্ট হাফ বইল হৈ গৈছে, দেখিছে ৰঙা ৰঙা হৈ গৈছে। চাই থাকক এনেকেই। এইটো চাওক, মই আপোনাৰ মানে এনজয় কৰিব গৈছিলোঁ, যাওঁতে ভৰিত দুখ পালোঁ, লাগ বেয়া। এতিয়া দেখাই আছোঁ আপোনাক বাৰু কি অৱস্থা হৈছে ভৰিখন, চিলাই পৰিলে মানে, কাটতে গম পোৱা নাই, খুব ব্লিডিং মানে ফাৰ্মাচীত যাওঁতে মানে ক'লে এতিয়া পৰিব, বেছি নহয় চিলাই পৰিছে। এতিয়া বেড ৰেষ্ট। ये बड़ी अच्छी बात कही आप। এইটো দেখিছে কাটিলে ভৰিখন, চিলাইটো আপোনাৰ এইখিনিত পৰিছে, দেখিব পাৰিছে অলপমান। যিমানখিনি পাৰোঁ দেখাইছোঁ আৰু, এইখিনি জেগাত পৰিছে চিলাইটো। এতিয়া যিমান পাৰে চাওক, বাকী আৰু কিনো কম, চালেই হ'ল। সেনেকৈ ভাল হ'লে আকৌ চেষ্টা কৰিম ব্লগ বনাব।